নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ এক ব্ৰেকিং নিউজ। গোৱালপাৰা জিলাৰ ধূপধৰাত আজি নিষিদ্ধ ড্ৰাগছসহ দুজন যুৱকক আটক কৰা হয়। গুৱাহাটীৰ পৰা লক্ষীপুৰ ফকীৰগঞ্জ অভিমুখে আহি থকা এখন যাত্ৰীবাহী বাছৰ পৰা যুৱক দুজনক আৰক্ষীয়ে ধূপধৰা থানাৰ সন্মুখৰ পৰা ড্ৰাগছসহ আটক কৰে। হয়, আজি আবেলি ধূপধৰাত সন্দেহযুক্ত NDPS ড্ৰাগছ আৰক্ষীয়ে জব্দ কৰাৰ লগতে দুজন যুৱকক আটক কৰে। উল্লেখযোগ্য যে ড্ৰাগছখিনি চাবনৰ কেছত লৈ আহিছিল দুজন যুৱকে। আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰা যুৱক দুজনৰ নাম হৈছে ছাদ্দাম হুছেইন, ঘৰ হৈছে লক্ষীপুৰ থানাৰ অধীনৰ ৰাজমিতাত। আনহাতে আনজনৰ নাম হৈছে ছফিকুল ইছলাম, ঘৰ ফকীৰগঞ্জত। জানিব পৰা মতে লক্ষীপুৰ থানাৰ আৰক্ষীয়ে বহুদিনৰ পৰাই যুৱক দুজনক ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ সন্দেহ কৰি আছিল আৰু সেইমতে আৰক্ষীয়ে দুজনৰ গতিবিধি লক্ষ্য কৰি আছিল। আজি দুজন ড্ৰাগছ ব্যৱসায়ী গুৱাহাটীৰ পৰা ড্ৰাগছসহ এখন যাত্ৰীবাহী বাছেৰে লক্ষীপুৰ ফকীৰগঞ্জ অভিমুখে আহি থকাৰ সম্ভেদ আৰক্ষীয়ে লাভ কৰে। গোৱালপাৰাৰ DSP প্ৰফেশ্যনেল বিষয়া আৰিয়ান নাথৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি ড্ৰাগছ ব্যৱসায়ী দুজনক অনুসৰণ কৰে। পিছত ধূপধৰা আৰক্ষীৰ সহযোগত থানাৰ সন্মুখত বহুৱা নাকা চেকিঙত বাছখনৰ পৰা দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে নিষিদ্ধ ড্ৰাগছখিনি জব্দ কৰে। চাবনৰ কেছত লৈ অহা ড্ৰাগছখিনিৰ ওজন 67 গ্ৰাম হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইয়াতে মানে গাড়ী চেক কৰি মানে হয়তো ড্ৰাগ ধৰা পৰিছে, ইয়াতে নামাই চেক কৰি আছে। নামাইছে এইটো কি বকো বুলি কয় নেকি? এনে ধূপধৰা হয়, ধূপধৰা থানা। আপুনি বাছৰ যাত্ৰী? অঁ, মই বাছৰ যাত্ৰী। বাছখন ক'ৰ পৰা ক'ত গৈ আছিল? এইটো গুৱাহাটীৰ পৰা ফকীৰগঞ্জ যাই আছে। ফকীৰগঞ্জ যাই আছে। তাৰপিছত কি হ'ল ধূপধৰা? এইটো চেক কৰি ড্ৰাগছ ওলালে। মানুহ ধৰিছে? মানুহ ধৰিছে দুজন যুৱক ধৰিছে। নামটো কি মই নাজানো। হয়, মুঠতে ড্ৰাগছ লৈ যাই আছিল। অঁ, ড্ৰাগছ লৈ যাই আছে। বাছখনতে বাছৰ যাত্ৰী? অঁ, বাছখনৰ যাত্ৰী।